হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আয়ান এণ্ড মম মস্তি চেনেললৈ। বহুদিনৰ পৰা আপোনালোকৰ লগত অকণমান কথা পাতিম বুলি ভাবি আছিলোঁ, কিন্তু হোৱা নাছিলে। জানেই নহয়, সৰু বাচ্ছা থাকিলে কথা পতাটো কিমান মুস্কিল। এয়া এতিয়া বৰ্তমান আয়ান শুই আছে, ইমান কিউটকৈ শুই আছে। আৰু যেতিয়া বাচ্চা শুৱে সেইখিনি সময়তে আচলতে মাকে অকণমান সময় পায়। মই আচলতে আপোনালোকৰ লগত কি কথা পাতিব খুজিছিলোঁ যে এই যিটো হীৰামণি শৰ্মা আয়ান এণ্ড মম মস্তি যিটো চেনেল, এই চেনেলটোত আপোনালোকে মোক দেখিছে আৰু আয়ানক দেখিছে, কিন্তু আমাৰ পৰিচয়টো আপোনালোকে নাজানে। মই ভাবিলোঁ যে আমাৰ ভিডিঅ'নো আপোনালোকে কিয় চাব, আমি কোন হয়, সেই পৰিচয়টো চমুকৈ মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আৰু সেয়েহে মই আপোনালোকৰ লগত কথা পাতিম বুলি ভাবি আছিলোঁ। আচলতে মোৰ নাম হীৰামণি শৰ্মা আৰু ধ্যান বিকাশ শৰ্মা মোৰ ল'ৰাৰ নাম, আৰু তাক আমি ঘৰত মৰমতে আয়ান বুলি মাতোঁ। আমাৰ ঘৰ গুৱাহাটীত আঠগাঁৱত হয়, আৰু গুৱাহাটীত থাকি পেলাই আমাৰ ঘৰত বৰ্তমান মই, মোৰ হাজবেণ্ড আয়ান আৰু মোৰ দেউতা, মানে শহুৰ দেউতা, আমি সদস্য। আৰু আগতে মই আছিলোঁ কেমেষ্ট্ৰিৰ এগৰাকী শিক্ষয়িত্ৰী। কলেজৰ পৰা অকণমান বিৰত আছোঁ আয়ান হোৱাৰ পৰা। কিন্তু আপুনি জানেই যে ব্যস্ততাৰ মাজত থকা মানুহে যেতিয়া অকলশৰে এনেকৈ থাকিবলগীয়া হয় ঘৰত, তেতিয়াহ'লে অকণমান মনটো বেয়া লাগে। আৰু তাৰ বাবে মনটো যাতে ভাল লাগি থাকে আৰু ঘৰৰ কামবিলাকৰ মাজতে অকণমান নিজৰ বাবে সময় উলিয়াই সমাজৰ লগত জড়িত হৈ থকাৰ ইচ্ছা, যাৰ বাবে মানে মই এই ইউটিউব চেনেলটো খুলিছিলোঁ। লগতে আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ যে মই জড়িত আছিলোঁ ডিবেটিং কম্পিটিশ্যনবিলাক যে হয়, তৰ্ক প্ৰতিযোগিতাবিলাক, মই তাৰে লগতো জড়িত আছিলোঁ। আৰু সেয়েহে বৰ্তমানো জড়িত আছোঁ। কেতিয়াবা কেতিয়াবা বিচাৰক হিচাপে মাতে, যাওঁ, এনেকুৱা আলোচনাবিলাকত অংশগ্ৰহণ কৰোঁ। কিন্তু বৰ্তমান এবছৰ দুবছৰমানৰ পৰা মই সম্পূৰ্ণৰূপে মানে এইবিলাকৰ পৰা বিচ্ছিন্ন হোৱাৰ নিচিনা হৈছে, আৰু যাৰ বাবে মোৰ মনটো বেয়া লাগে। আৰু সেই মনটো যাতে বেয়া নালাগে, মানুহখিনিৰ লগত, সমাজৰ লগত যাতে কিবাকৈ হ'লেও জড়িত হৈ থাকিব বিচাৰোঁ, আৰু সেইকাৰণে এই চেনেলটো খুলিছিলোঁ। আৰু এই চেনেলটোত আপোনালোকে কেনেকুৱা ধৰণৰ কথা পাব, যে আয়ানে কেনেকুৱাবিলাক কাম কৰে সৰু বাচ্ছাবিলাকৰ, সেইটো এটা স্মৃতি হিচাপে ৰৈ যাব বাৰু মোৰ। আৰু লগতে আয়ানে কি বস্তু ইউজ কৰিছিলে, কেনেকৈ তাক মই চম্ভালিছোঁ, কেনেকৈ কি খুৱাইছোঁ, কি কথা, মই এইবিলাকো অকণমানকৈ ক'ম। কিয় ক'ম, কাৰণ ময়ো নিউ মম হয়, নতুন মাতৃ হয়, তো সকলোবোৰ কথা একেবাৰে জনাটো পচিবল নহয়। চ' নিউ মমবিলাকৰ কাৰণে যাতে সুবিধা হয়, কাৰণ মই বহুত ষ্টাডি কৰি বা ডাঙৰক সুধি পেলাই বহুত কথা আয়ত্ব কৰিছোঁ, সেইখিনি যাতে আৰু কোনোবাই জানক, তাৰ বাবে মই এনেকুৱা টিপছবিলাক বা এনেকুৱা কথাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকেও যদি কিবা জানে মোৰ আগত ক'ব, ময়ো শিকিব পাৰিম আপোনালোকৰ পৰা। সেইকাৰণে এই চেনেলটো খুলিছোঁ। লগতে ইয়াতে মই আকৌ এটা কথা কৈ দিওঁ যে মোৰ আৰু এটা চেনেল আছে, হীৰামণি শৰ্মা ৱৰ্ল্ড অফ ফেক্টছ। সেই চেনেলটোত মই বিভিন্ন ধৰণৰ ফেক্ট ভিডিঅ' দিওঁ, তো আপোনালোকে সেইটো এবাৰ চাব পাৰে, ভাল পাব, বহুত কথা জানিব পাৰিব। আৰু ময়ো ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত যিখিনি ষ্টাডি কৰোঁ, মই নিজেও বহুতখিনি কথা জানিব পাৰিছোঁ, বুজিব পাৰিছোঁ। আৰু এইখিনি কথাই আজি মই এই ভিডিঅ'টোত ক'ম বুলি ভাবিছিলোঁ। আৰু ইয়াতে মই কিছুমান প্ৰডাক্টৰ বিষয়েও আলোচনা কৰিম, যে মই ধ্যানৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰডাক্ট ইউজ কৰিছোঁ। ধৰক ডাইপাৰৰ কথাটো আমাৰ সদায় ডাউট থাকে আমাৰ, যে ডাইপাৰটো কেনেকুৱা, কি ইউজ কৰাটো ভাল, বা কেনেকুৱা চাইজ ৰিলেটেড কথাবিলাক অলপমান ডাউট থাকে। তো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই যিখিনি অভিজ্ঞতা হৈছে মোৰ, সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পাৰ্টকৈ। আৰু লগতে যিবিলাক মেট্ৰেছ প্ৰটেক্টৰ হওক বা বিভিন্ন অলপমান বেলেগ বেলেগ বস্তুবিলাক যিবিলাক ইউজ কৰোঁ, সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই কিবা হ'লেও অকণমান জানিব পাৰিব। আৰু যদি মানে ভাবে যে আপোনালোকৰ এইবিলাক প্ৰয়োজন হয়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাপোৰ্ট কৰিব, কাৰণ আপোনালোকৰ ছাপোৰ্ট অবিহনে কৰি ভাল নালাগিব কামবিলাক। আৰু যিহেতু
মই বেবী ৰিলেটেড বস্তুবিলাকেই এইটো চেনেলত দিম সেইকাৰণে বিশেষকৈ মাক বাপেক যিবিলাক হৈছে নতুন মাতৃ আৰু পিতৃ হৈছে তেওঁলোকৰ কাৰণে এইটো সুবিধা হ'ব আৰু আপোনালোকেও যদি কিবা জানে তেন্তে এডভাইচ কৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ'লৈ আহিম আয়ানো শুই আছে এয়া পূৰা শুই আছে এতিয়াও শুই আছে সি শুই থাকোঁতে মই আপোনালোকৰ লগত অকণমান কথাখিনি পাতিলোঁ তেন্তে ঠিক আছে নতুন ভিডিঅ'লৈ আহিম তেতিয়া লগ পাম তেতিয়ালৈকে বাই বাই